সমস্যাবহুল এটা দ্বীপ বুলি ক'ব লাগিব আৰু হয়তো মাজুলীলৈ আপুনি যদি অহা নাই হয়তো মাজুলীৰ সৌন্দৰ্য উপভোগ কৰিবলৈ এবাৰ হ'লেও আপুনি আহক আমি যিটো স্থানত উপস্থিত আছোঁ ডেকাচাং বুলি কয় এই ডেকাচাং অঞ্চলটোলৈ আপোনালোকে আহক আৰু মাজুলীৰ যি সৌন্দৰ্য সত্ৰীয়া সংস্কৃতিৰ পৃষ্ঠভূমি বুলি সকলোৱে কয় এটকা মহন্ত ঠাই বুলি কয় আৰু সেই এটকা মহন্ত ঠাইলৈ আপোনালোকে আহক বাৰিষা এই মুহূৰ্তত বাৰিষা সমাগত কিন্তু এতিয়া খৰাং বতৰ যদি বিগত বৰ্ষৰ যদি এই মুহূৰ্তত কথা ক'ব বিচৰা যায় আমি পানীত বা আমি যদি শালমৰা কথা ক'ব বিচাৰোঁ এক প্ৰকাৰে আজিৰ তাৰিখত মাজুলীৰ সমস্যাবহুল যিটো আপোনালোকে যাত্ৰাই যিটো অনুষ্ঠান লৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ যে মাজুলীৰ সমস্যাবহুল আজিৰ তাৰিখত ৰাজ্যৰ ৩৩খন জিলাৰ ভিতৰত মাজুলীত আটাইতকৈ সমস্যা আছে মাজুলীত শিক্ষাৰ ক্ষেত্ৰত সমস্যা আছে স্বাস্থ্যৰ ক্ষেত্ৰত সমস্যা আছে আজি যদি চাব বিচৰা যায় যদি আজিৰ তাৰিখত কিবা পৰীক্ষা এটা অনুষ্ঠিত হয় হয়তো যোৰহাটলৈ যাবলৈ ফেৰি অকণমান যদি লেট হয় হয়তো যথেষ্ট সমস্যাত হয় শিক্ষাৰ্থীসকলৰ সমস্যা এশৈবুৰি সমস্যা আছে তাৰ মাজৰে বিশেষ ডাঙৰ সমস্যা বুলি ক'লে আপোনাৰ দৃষ্টিত কোনটো পৰে মোৰ দৃষ্টিত এক প্ৰকাৰে চাবলৈ গ'লে স্বাস্থ্য ক্ষেত্ৰত যদি চাব বিচৰা যায় আমিও সংবাদকৰ্মী হিচাপে আমিও ধাৰাবাহিকভাৱে মাজুলীৰ পৰা বাতৰি সম্প্ৰচাৰ কিন্তু এটা কথা এই মুহূৰ্তত ক'ব লাগিব যে মাজুলীৰ স্বাস্থ্য বিভাগে মাজুলীত স্বাস্থ্যকৰ্মী কিন্তু নাথাকে কিয় নাথাকে আমি ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰোঁ বাতৰি সম্প্ৰচাৰৰ পাছত জিলা প্ৰশাসন তথা অসম চৰকাৰে ইয়াত চিকিৎসক দিয়ে কিন্তু চিকিৎসকসকলে থাকিব নিবিচাৰে কিয় থাকিব নিবিচাৰে কাৰণ তেওঁলোকে যদি চিকিৎসকজনৰ যদি ঘৰ যদি যোৰহাট বা তিয়ক যদি আমি চাব বিচৰা যায় তিতাবৰ বা শিৱসাগৰকে ধৰি আন জিলাৰ হয় তেওঁলোকে যথেষ্ট সমস্যাত হয় কাৰণ তেওঁলোকে ডিউটি কৰি তেওঁলোকে যাব নোৱাৰে যথেষ্ট সমস্যাত হয় তেনে ক্ষেত্ৰত বাতৰি আমি কৰোঁ আমি ৰাইজৰ স্বাৰ্থত আমি বাতৰি সম্প্ৰচাৰ কৰোঁ কিন্তু বাতৰি সম্প্ৰচাৰ কৰাৰ পাছত এজন বা দুজন ইয়াতে চিকিৎসকৰ্মী দিয়ে তাৰ পাছতে অলপ দিনৰ পাছত এমাহ বা দুমাহৰ পাছত কিন্তু তেখেতে ইয়াৰ পৰা বদলি হৈ তেওঁ অন জিলালৈ গুচি যায় যাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য ক্ষেত্ৰত মাজুলীত যথেষ্ট সমস্যা আছে গৰ্ভৱতী মহিলাসকলৰ ক্ষেত্ৰত যদি ক'ব বিচৰা যায় মাজুলীত এই বাতৰি মানে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে যে গৰ্ভৱতী মহিলাসকলক ঠেলাত লৈ আহিবলগীয়া হয় কিমান এক দুৰ্দশাময় মানে কিমান এটা যন্ত্ৰণাময় মাজত মহিলাসকল আহিবলগীয়া হয় সেয়া কিন্তু হয়তো আপুনি মই হয়তো নকলেও হয়তো আপোনালোকে যদি সেই ভিডিঅ' চাই আপুনি হয়তো দুখ লাগিব যে কিমান এক যন্ত্ৰণাময় আজিৰ তাৰিখত এই 5টা বছৰে সৰ্বানন্দ সোণোৱাল শাসনাধীষ্ঠত মাজুলীৰ যথেষ্ট উন্নয়ন হৈছে কিন্তু চিকিৎসাৰ ক্ষেত্ৰত মাজুলীৰ পীতাম্বৰদেৱ যিখন গোস্বামী অসামৰিক চিকিৎসালয় পাছতেই মাজুলী ডিষ্ট্ৰিক্ট হস্পিটেল হিচাপে তেওঁলোকে ঘোষণা কৰিছে তাত ডাঙৰ তেওঁলোকে ফ্লক লগাইছে হয় আমি মানি লৈছোঁ যে সৰ্বানন্দ সোণোৱালৰ ডাঙৰীয়াৰ দিনত যথেষ্ট উন্নয়ন হৈছে কিন্তু সেই উন্নয়নত আজিৰ তাৰিখত কিন্তু ক'ৰবাত হেঙাৰ হৈছে নেকি মুদিৰ মন্ত্ৰীসভাত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই স্থান পালে সেই সৰ্বানন্দ সোণোৱালে স্থান পোৱাৰ পাছতে হয়তো মাজুলীৰ যিসমূহ সমস্যা সেই সমস্যাৰ ক্ষেত্ৰত কিন্তু মাত মাতিবলৈ বিধায়কবিহীন মাজুলীত হয়তো আজিৰ তাৰিখত দুৰ্নীতি এক প্ৰকাৰে গ্ৰাস কৰিছে সৰ্বানন্দ সোণোৱালে মুদিৰ মন্ত্ৰীসভাত স্থান পালে মন্ত্ৰীসভাত স্থান পোৱাৰ পাছতে হয়তো মাজুলীৰ যিসমূহ অনিয়ম সেই অনিয়ম যেন যথেষ্ট হৈছে আজিৰ তাৰিখত আপুনি যিটো প্ৰশ্নৰ মুহূৰ্তত মোক কৈছে সমস্যাবহুল মাজুলীৰ আটাইতকৈ প্ৰধান সমস্যা যদি মোৰ দৃষ্টিত এজন সংবাদকৰ্মী হিচাপে স্বাস্থ্য ক্ষেত্ৰত কাৰণ যেতিয়া আমি জিলা সদৰ গড়মূৰলৈ আহোঁ 10টা বজাৰ পৰা হয়তো 4টা বজালৈকে আমালৈ আজিৰ তাৰিখত 10টা বা 15টাকৈ ফোন আহে কাৰণ আমাক এটাই কয় যে ইয়াত চিকিৎসক নাথাকে হয় চিকিৎসক নাথাকে কেনেকৈ থাকিব ইয়াত চিকিৎসক এটা প্ৰশ্ন চৰকাৰলৈ বা চৰকাৰে ইয়াত দিয়ে আমি মানি লৈছোঁ চৰকাৰে ইয়াত দিয়ে মই আকৌ ক'ব বিচাৰিছোঁ আপোনাৰ অনুষ্ঠানৰ যোগেদি মাজুলীলৈ চিকিৎসক নিদিয়ে বুলি আমি ক'ব বিচৰা নাই আমি প্ৰশাসনকো আমি আজি দেশত দুখ দিব নোৱাৰোঁ কিছুমান ক্ষেত্ৰত কাৰণ মাজুলীত তেওঁলোকে যেনেধৰণে সুবিধা পাব লাগে চিকিৎসক এজনে যেনেধৰণে সুবিধা পাব লাগে আজি দেশত তেনেধৰণৰ সুবিধা নাপায় মই কৈছোঁ শিৱসাগৰ তিয়ক বা তিতাবৰৰ যদি এজন চিকিৎসক হয় সেই চিকিৎসকজনে মাজুলীত থাকিলে যিটো তেওঁ সাৰ্ভিস দিব তেওঁ যোৰহাটত তেওঁ সেই সাৰ্ভিসটো অত্যাধিকভাৱে দিব পাৰিব কাৰণ ইয়াত কোনো ধৰণৰ ব্যক্তিগত চিকিৎসা বা ব্যক্তিগত নাৰ্ছিং ৰুম মাজুলীত নাই প্ৰতিষ্ঠান নাই তেনে ক্ষেত্ৰত সেইসকলে যদি যোৰহাট বা আন স্থানত পায় বা ডিব্ৰুগড়ত পায় তেতিয়া কিন্তু সেইসকলে তেওঁলোকৰ ডিউটিৰ উপৰিও তেওঁলোকে ব্যক্তিগত চিকিৎসালয়ত কিন্তু তেওঁলোকে সেৱা আগবঢ়ায় হয়তো তাৰ বিনিময়ত তেওঁলোকে তেওঁলোকে দৰমহা পায় কিন্তু তেনে ক্ষেত্ৰত যদি মাজুলীত যদি এজন চিকিৎসকে যদি পায় কিন্তু মাজুলীত অকল
জিলা হস্পিটেলখনত জিলা চিকিৎসালয়খনতে কিন্তু তেওঁলোকে সেৱা আগবঢ়াই আহিবলগীয়া হয় যেনেধৰণে তেওঁলোকে সুবিধা পাব লাগিছিলে ফেৰী ক্ষেত্ৰতো আমি যদি চাব বিচাৰোঁ এগৰাকী যদি যোৰহাটৰ যদি এজন চিকিৎসক হয় তেওঁলোকে ফেৰী পাৰ হ'বলৈ কিন্তু তেওঁলোকক সময় লাগে কাৰণ যদি আপুনি হয়তো মাজুলীৰ সন্তান আপুনি জানে আপুনি প্ৰতিটো ছবি হয়তো আপুনি দেখি আহিছে যথেষ্ট সমস্যাৰ মাজত কিন্তু মাজুলী মানুহে আজিৰ তাৰিখত থাকিবলগীয়া হয় আজিৰ তাৰিখত আপুনি যিটো প্ৰশ্ন মোক কৈছে আজিৰ তাৰিখত মাজুলীৰ প্ৰধান সমস্যা কিন্তু চিকিৎসাৰ ক্ষেত্ৰত আজিৰ তাৰিখত আপোনালোকৰ চেনেলৰ যোগেদি যিসকল ব্যক্তিয়ে চাই আছে বা এই সময়ত যদি কোনোবা চৰকাৰী এই মুহূৰ্তত যদি আমাৰ এই অনুষ্ঠান চাই যায় তেনেহ'লে আজিৰ তাৰিখতো এজন সংবাদকৰ্মী বা মাজুলীৰ এজন যুৱ প্ৰজন্ম হিচাপে আজিৰ তাৰিখত এটাই আহ্বান জনাওঁ মাজুলীত যিসমূহ সমস্যাবহুল মাজুলীৰ এইসমূহ সমস্যা যেন অকণমান হ'লেও দূৰ কৰে তেতিয়া কিন্তু যথেষ্ট সমস্যাৰ পৰা অৱসান ঘটিব মাজুলী চিকিৎসা স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰতে যদি মাজুলী পাছ পৰি থাকে হয়তো মাজুলীবাসীৰ যথেষ্ট সমস্যাত কিন্তু তেওঁলোকে পৰিবলগীয়া হয় আমি দেখি আহিছোঁ আমি বাতৰি সম্প্ৰচাৰ কৰোঁ কিছুমানে ফেৰী নাপায় যিসকল গৰ্ভৱতী মহিলা সেই গৰ্ভৱতী মহিলাসকল নিশা 10 বজাতো হয়তো তেওঁলোকে 108 ফেৰী পাৰ হ'বলগীয়া হয় জীৱন মৃত্যুৰ যুঁজত তেওঁলোকে কিন্তু যাবলগীয়া হয় ঠিক আছে আপুনি সমস্যা সম্পৰ্কে মন খুলি বহলাই ব্যাখ্যা আগবঢ়ালে আপোনাৰ দৃষ্টিভংগীৰে সংবাদকৰ্মী হিচাপে লগতে আপুনি এগৰাকী মাজুলীৰ সন্তান হিচাপে সম্ভাৱনা কি দেখিছে আপোনাৰ দৃষ্টিভংগীৰে সম্ভাৱনা বুলি ক'বলৈ গ'লে যদি আপোনাক আমি যিটো কথা কৈছোঁ যে চিকিৎসাৰ ক্ষেত্ৰত বাতৰিহে সম্প্ৰচাৰ হয় আজিৰ তাৰিখত যদি গম পাইছোঁ সেইবিলাক হৈছে সমস্যাৰ কথা এতিয়া মাজুলীতো সমস্যাৰ লগতে সম্ভাৱনাও থাকে সম্ভাৱনা কি সম্ভাৱনা দেখিছে আপোনাৰ দৃষ্টিভংগীৰে ব্যাখ্যা অকণমান সম্ভাৱনা বুলি ক'বলৈ গ'লে মাজুলীলৈ যিসকল ব্যক্তিয়ে অহা নাই হয়তো যদি আহে মাজুলীৰ সম্ভাৱনা মই বহু আজিৰ তাৰিখত যদি আমি চামগুৰি সত্ৰৰ কথা ক'ব বিচাৰোঁ চামগুৰি সত্ৰ মুখা শিল্প সেই মুখা শিল্পক লৈ আজিৰ দেশত আমি গৌৰৱ কৰোঁ বিশ্বৰ দৰবাৰত আজিৰ দেশত স্থান পাইছে মুখা শিল্পই সেই মুখা শিল্পক লৈ কিন্তু আজিৰ তাৰিখত আমাৰ দৰে বহু নৱপ্ৰজন্মই কিন্তু আজিৰ তাৰিখত তাত মুখা নিৰ্মাণ কৰি কিন্তু স্বাৱলম্বী পথ দেখা পোৱা যায় মোৰ লগৰে বহুকেইজন ব্যক্তি আছে এই মুহূৰ্তত মই নাম ল'ব বিচাৰিছোঁ গৌতম বুলি এজন আছে আজিৰ তাৰিখত তেওঁ পূব মাজুলী মহাবিদ্যালয়ত তেওঁ অধ্যয়নত এজন ছাত্ৰ আৰু সেই ছাত্ৰজনে আজিৰ তাৰিখত কিন্তু বিভিন্ন স্থান তেওঁ গৈছে বিনামূলীয়াভাৱে তেওঁ গৈছে আৰু চিকিৎসা তেওঁ কিন্তু বিভিন্ন সময়ত যদি দেখা পোৱা যায় চামগুৰি সত্ৰত অকল সেইজন বুলি ক'লে হয়তো ভুল কোৱা হ'ব তাত দুটা স্থান আছে সেই দুইখন সত্ৰতে কিন্তু দুটাকৈ পৰিয়ালত কিন্তু মুখা চৰ্চা হয় আৰু সেই দুটাকৈ পৰিয়ালত কিন্তু অজস্ৰ আজিৰ তাৰিখত মোৰ দৃষ্টিত সম্ভাৱনা আছে আজিৰ তাৰিখত 9-10 শ্ৰেণীৰ পৰা পঢ়ি থকা সেইসকল ছাত্ৰসকল আহে হয়তো ছাত্ৰীসকল নাহে হয়তো ছাত্ৰীসকলে চাবলৈ আহে কিন্তু ছাত্ৰ কিন্তু বহুকেইজন তেনেকুৱা কিন্তু তেওঁলোকৰ কিন্তু ভৱিষ্যত আছে আৰু তেওঁলোকে মুখা নিৰ্মাণ কৰি আজিৰ তাৰিখত ডক্টৰ হেমচন্দ্ৰ গোস্বামী কথা যদি আমি ক'ব বিচাৰোঁ আজিৰ তাৰিখত তেওঁ মুখা শিল্পৰে তেওঁ হয়তো বিশ্বই হয়তো আজিৰ তাৰিখত চিনি পায় আৰু সেইসকলকো আমি আপোনালোকৰ এই অনুষ্ঠানৰ যোগেদি সেইসকলক আমি আজিৰ দেশত শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেওঁলোকো লাগি থাকক মুখা নিৰ্মাণক লৈ আৰু তেওঁলোকৰো ভৱিষ্যত উজ্জ্বল নক্ষত্ৰৰে ভৰি পৰক ঠিক আছে আপোনাৰ সংবাদ যিটো সেৱা আগলৈ চলি থাকক আপোনাৰ ভৱিষ্যত উজ্জ্বল হওক তাকে কামনা কৰি আপোনাৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ